Hey, welcome back to our channel. এইটো আপোনাৰ মিনি ৰাইচ মিল হয় সানাগ্ৰৰ ব্ৰ্যান্ডৰ মেচিন বাট এইটো এটা ইউনিক হয় আৰু সানাগ্ৰৰ মেচিনৰ সকলোতকৈ সস্তীয়া মডেল এইটোৱে আছে ঠিক আছে এইটো 40 মডেল হয় এইটোটো আপোনাৰ সেম 110 মেচিনৰ যেনেকৈ আপোনাৰ ওয়ান টাইমতে বেষ্ট পলিশ ওলাই তেন্তে এইটোটো সেম এজ ইট ইজ পলিশ চাউলই ওলাই বাট এইটোৰ প্ৰাইসটো সবতছে সানাগ্ৰৰ মেচিনৰ কম আৰু এইটো এটা ইউনিক মেচিন হয় মই আপোনাক ইয়াৰ যিখিনি স্পেচিফিকেশন আছে আপোনাক কৈ আছো এটুত আপোনাৰ সেম হয় সানাগ্ৰৰ মেচিনে হয় উইথ 1 ইয়াৰ ওয়াৰেন্টি লগত থাকে যদি আমাৰ ভিডিও আপোনালোকে চাই থাকে তেন্তে গম পায় সানাগ্ৰৰ মেচিন এটা ব্ৰ্যান্ডেড কোম্পানী উইথ ট্ৰাস্টেড 1 ইয়াৰ ওয়াৰেন্টি লগত থাকে তো এটুত আপোনাৰ কি হয় যোনটো পলিচাৰ থাকিব সেম এজ ইট ইজ 6 and 110 ৰ মডেল বিলাকত যেনেকৈ থাকে আপোনাৰ পলিচাৰ এটুটো সেম পলিচাৰ থাকিব বাট ইয়াৰ প্ৰডাকশনটো কম হয় এজ কম্পেয়াৰ টু বাকিগিটা মডেল আৰু ইয়াত যোনটো মটৰ থাকিব সেম 3SP মটৰে থাকিব ইয়াত আপোনাৰ অপচনেল হয় যদি আপুনি ইলেক্ট্ৰিক মেচিন লোৱাৰ অসুবিধা হয় তেন্তে আপুনি ডিজেল মেচিন ল'ব পাৰে এটো আপোনাৰ স্পেশালি ইলেক্ট্ৰিক মেচিন হয় আৰু এটো মডেলৰ মেচিনৰ যোনটো ডায়ামিটাৰ হয় এজ কম্পেয়াৰ টু বাকি গিটা 110 এভব ওপৰৰ যিকিটা মডেল আছে সেইগিটাতকৈ ইয়াৰ ডায়ামিটাৰটো অলপ কম হয় যেটো ইয়াৰ মডেলটো কম আৰু ইয়াৰ প্ৰাইসটো কম আৰু এটো মেচিনৰ যোনটো পলিচাৰ হয় পলিচাৰটো ওপৰত নাথাকি লেফট সাইডত থাকে মেচিনটো বাকি যোনটো ফাউন্ডেশন হয় এজ কম্পেয়াৰ টু বাকি গিটা মেচিনতকৈ অলপ বেলেগ হয় ঠিক আছে আৰু ইয়াৰ যিবিলাক মেইনটেনেন্স হয় সেম এজ ইট ইজ সানাগ্ৰৰ মেচিনত আপুনি জানে সবতছে জিৰো মেইনটেনেন্স থাকে আৰু কোনো মেইনটেনেন্স নাথাকে আপোনাৰ টাইম টু টাইম আপুনি যদি আপোনাৰ টাইম থাকে তেন্তে আপুনি চালনীখন আপুনি চেক কৰিব লাগে বাকি আৰু একো মেইনটেনেন্স নাই মটৰ কোনো মেইনটেনেন্স নাথাকে বাকি আপোনাৰ ইউজৰ ওপৰতো ডিপেন্ড কৰে যেহেতু ইয়াত আপোনাৰ ডাবল ফিটাৰ লগত থাকে মটৰটো বেয়া হোৱাৰ কোনো চান্সে নাথাকে আৰু ইয়াত যোনটো পলিচাৰ হয় পলিচাৰটো আপুনি দেখিছে এটো আপোনাৰ লেফট সাইডে থাকে আৰু বাকি গিটা মডেলত পলিচাৰটো ওপৰত থাকে ইয়াৰ প্ৰডাকশনটো অলপ কম হয় বাকি গিটা মেচিনৰ মডেলতকে আৰু বাকি এটো মেচিনৰ সেম একে সানাগ্ৰৰ হয় আপুনি গম পায় যে সানাগ্ৰৰ মেচিন এটা ব্ৰ্যান্ডেড কোম্পানী হয় এটা মেড ইন পিওৰলি মেড ইন ইণ্ডিয়াৰ কোম্পানী হয় আৰু ইয়াত আপুনি এগ্ৰিকালচাৰৰ প্ৰত্যেকখিনি বস্তু সানাগ্ৰৰ মেচিনে প্ৰভাইড কৰে আৰু ইয়াৰ যিখিনি আপোনাৰ চালনী হওক বা যিকোনো বস্তু আপোনাৰ যদি আপোনাৰ বাই চান্স প্ৰবলেম হয় বা বেয়া হয় তেন্তে আপুনি আমাৰ ওচৰতে আপুনি अवेलेबल পাব কোনো আপুনি বাহিৰত কন্টাক্ট নকৰিলেও হ'ব আমাৰ ওচৰতে এ টু জেড আপুনি গোটেইখিনি পাব ঠিক আছে আৰু আমাৰ অফিস আছে মেন যোৰহাট টাউনত ইন্ডাষ্ট্ৰিয়াল সকলো ধৰণৰ মেচিন আমি যোগান ধৰো যদি আপোনালোকক কাৰোবাক লাগে আপোনাৰ ৰাইচ মিলৰ পৰা ধৰি পেপাৰ প্লেট আগৰবাতি যিকোনো মেচিন লাগে তেন্তে আপুনি আমাক যোগাযোগ কৰিব কন্টাক্ট নাম্বাৰ দিয়া থাকিব ঠিক আছে সো মই জাস্ট আজি অকমান আপোনাক দেখাই দিলো যেহেতু এটো মডেল আগত ডিসকন্টিনিউ আছিল তো এতিয়া আকৌ নতুনকৈ এটো মডেল আহিলে সবতছে কম প্ৰাইসত যদি ৰাইচ মিল আপুনি সানাগ্ৰৰ মেচিনৰ ল'ব বিচাৰে তেন্তে এটোৱে সবতছে বেষ্ট অপচন হয় আপোনাৰ বাবে যদি আপুনি ল'ব বিচাৰে তেন্তে কন্টাক্ট নাম্বাৰ দিয়া আছে আপুনি যোগাযোগ কৰিব আমাক ঠিক আছে সো টিল দেন ষ্টে টিউন জয় অসম